মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু গণিত ভাল পোৱা মোৰ শ্ৰদ্ধা ব্যক্তিসকল, আজি আমি যমজ সংখ্যা পূৰণ কৰিব লৈছো। এই যমজ সংখ্যা পূৰণ ইতিমধ্যে আমি 31 নম্বৰ খণ্ডত এবিধ যমজ সংখ্যা পূৰণ দেখুৱাইছিলো। এতিয়া আমি দ্বিতীয়বিধ যমজ সংখ্যা পূৰণ দেখাবলৈ লৈছো। এই দ্বিতীয়বিধ যমজ সংখ্যা পূৰণ কৰিবলৈ যোৱাৰ আগতে আমি যমজ সংখ্যানো কি তাৰ বিষয়ে ক'ব বিচাৰিছো। আমি সাধাৰণতে জানো স্বাভাৱিক সংখ্যাবিলাক ক্ৰমান্বয়ে থাকে, নহয় জানো? যদি এটা এৰি আনটো ধৰা হয়, তাৰমানে মাজতে যদি এটা এৰি দিয়া হয়, তেতিয়াহ'লে ওচৰা-ওচৰিকৈ থকা সংখ্যা দুটা কোৱা হয় যমজ সংখ্যা। ধৰি লওঁ আমি 14 আৰু 16 ক'লো, 14 আৰু 16, মাজত আমি 15টো এৰি দিলো, গতিকে 14 আৰু 16 এই দুটা কোৱা হ'ব যমজ সংখ্যা। ঠিক তেনেধৰণে 24 আৰু 26, মাজত আমি 25টো এৰি দিলো, গতিকে 24 আৰু 26ক কোৱা হ'ব যমজ সংখ্যা। গতিকে আজি আমি যমজ সংখ্যাৰ দ্বিতীয় খণ্ড আৰম্ভ কৰিব লৈছো। এই পূৰণবিলাক আমি অতি সহজতে কৰিব পাৰিম। সেই পদ্ধতিটো হ'ল এনেধৰণৰ। আমি যদি লক্ষ্য কৰো তেতিয়াহ'লে দেখিম দশক স্থানত একে অংক আছে। 14ত 1 আছে, দশক স্থানত 10 প্লেচত, 16ত 10 প্লেচত 1 আছে, 10 প্লেচত সেম একে অংক আছে। গতিকে আমি যিটো অংক আছে তাতকৈ ডাঙৰ অংকটো আমি পূৰণ কৰি দিয়া। পূৰণ কৰি চাওঁ। 1 আছে, 2ৰে পূৰণ কৰিলো, 1 2 যা 2, আমি 2টো লিখি দিলো। 1 আছিলে, 1তকৈ ডাঙৰ অংকটো হৈছে সংখ্যাটো হৈছে 2, আমি 2ৰে পূৰণ কৰিলো, 1 2 যা 2। তাৰপিছত আমি অন্য একো নকৰো, 24 লিখি দিলো। 14 × 16 পূৰণফল হ'ল 224। তাৰ পাছতো আমি আহিছো 24 × 26, 10 প্লেচত 2 আছে, নহয় জানো? গতিকে আমি 2টো কিহে পূৰণ কৰিম? 3য়ে পূৰণ কৰিম, নহয় জানো? গতিকে 2টোক 3য়ে পূৰণ কৰিলে 6 হ'ব, 2 3 যা 6, গতিকে আমি 6টো লিখি দিলো। তাৰপিছত আমি কি কৰিম? 24 দি দিম। 24 লিখি দিয়াৰ লগে লগে আমি পূৰণফলটো পাই গ'লো, 624। 24 × 26 = 624। তাৰপিছত আমি মাজে মাজে এৰা ধৰাকে লৈছো। তাৰপিছত আমি গৈছো 34 × 36, 10 প্লেচত 3 আছে, গতিকে আমি 3টো 4ৰে পূৰণ কৰিম, 3 4 যা 12, 12টো আমি লিখি দিলো। তাৰপিছত আমি কি কৰিম? 24টো বহাই দিম। চোৱাচোন কিমান সহজ। এইবিলাকে হৈছে যমজ সংখ্যাৰ পূৰণ। আমি তাৰপিছতলৈ গৈছো 54 × 56, 10 প্লেচত 5 আছে, গতিকে আমি 5টো কিহে পূৰণ কৰিম? তোমালোকে গমেই পাইছা, কিহে পূৰণ কৰিম? 6, নহয় জানো? গতিকে 5 6 যা 30, 30 আমি লিখি দিলো। তাৰপিছত আমি কি লিখিম? তোমালোকে গমেই পালা, কি লিখিম আমি? 24, 3024। 54 × 56 = আমি কিমান পালো? 3024। তাৰপাছত আমি লৈছো 74 × 76, 10 প্লেচত 7 আছে, গতিকে 7ক আমি কিমানে পূৰণ কৰিম? ইতিমধ্যে আমি কৈছোৱে 7ক কিমানে পূৰণ কৰিম? তাতকৈ ডাঙৰ সংখ্যাটোৱে। 7ক আমি কিহেৰে পূৰণ কৰিম? 8। 7 8 যা 56, 56। তাৰপিছত আমি কি লিখিম? 24, 5324। এতিয়া আমি লৈছো 94 × 96, 10 প্লেচত 9 আছে, গতিকে 9 × 10, 9 10 যা 90। তাৰপিছত আমি কি লিখিম? 24, গতিকে পূৰণফলটো হ'ল 9024। এইবাৰ আমি আহিছো তিনিটা অংক আছে। একো ভয় নাখাবা, একো ভয় খাব দৰকাৰ নাই। আমি শতক আৰু দশক এই দুটা অংক লৈ 10 পালো, এফালেও 10 পালো। 10ক আমি এতিয়া পূৰণ কৰিম 11এ, 10 × 11 110, কিমান হ'ল? 110 আমি লিখি দিলো। তাৰপিছত আমি কিমান লিখিম? আমি আগতে কৈ আছো, আমি এনেকুৱাবিলাক যমজ সংখ্যাত সদায় 24 লিখি দিম। এতিয়া আমি পূৰণফল কিমান পালো চোৱা, 104 × 106 = 11024। তাৰপাছত আমি লৈছো 114 × 116, 100 আৰু 10 প্লেচ এই দুটা যিটো কি কৈছে 11 কৈছে, 11 বনাইছে, নহয় জানো? 11 হৈছে, গতিকে 11ক আমি কিহে পূৰণ কৰিম? 12। 11 12 যা 132, 132 আমি লিখি দিলো 132। তাৰপিছত আমি কিমান লিখিম? 24 লিখিম। আমি পালো 13224। এইটোৱে হ'ল 114 × 116ৰ পূৰণফল। তাৰপিছত আমি লৈছো 124 × 126,
12 আছে গতিকে আমি 12ক 13 এ পূৰণ কৰিম 12 13 যা 156 12 13 যা 156 এইখিনিতে আমি কৈ থওঁ পূৰণৰ যিখন বৰ্ণ এটা বিগ টেবুল এখন আমি সম্ভেদত অংকজাত শিতানৰ 3 নম্বৰ খণ্ডটো আমি উল্লেখ কৰিছো গতিকে এই 3 নম্বৰ খণ্ডটো চালে এই পূৰণৰ বৰ্ণ এটাখন অতি সহজতে মনত থব পাৰিবা চাবলৈ নেপাহৰিবা এতিয়া 12 into 13 156 তাৰপিছত আমি বহাই দিলো 24 15624 পাছৰ আমি যমজ সংখ্যাটো পাইছো 134 into 136 13 আছে গতিকে আমি 13 into 14 কৰিম 13 into 14 কৰিলে 182 হ'ব কিমান হ'ব 182 তাৰপিছত আমি লিখি দিম 24 হৈ গ'ল পূৰণ তাৰপিছত লৈ আহিছো 164 into 166 16 আছে গতিকে আমি 16 into 17 কৰিম 16 into 17 272 16 into 17 272 তাৰপিছত আমি কি লিখিম 27224 আমি তাৰপিছত লৈছো 184 into 186 18 আছে এতিয়া আমি পাম 18 into 19 হল 342 তাৰপিছত আমি কি লিখি দিম 24 এতিয়া নিশ্চয় গম পাইছা আমি শেষৰ দুটা কি লিখিম 24 লিখিম তাৰ আগৰখিনি আমি পূৰণ কৰিম না জানো এই পূৰণখিনি সাধাৰণতে যিটো সংখ্যা থাকিব তাৰ ডাঙৰটো সংখ্যা আমি পূৰণ কৰিছো না জানো এটা যিখিনি আমি কৰিম এইখিনি ইতিমধ্যে এপিসোড 31ত আমি উল্লেখ কৰিছিলো সেইখিনি আমি আলোচনা কৰিম এতিয়া আমি অন্যবিধ যমজ সংখ্যা পূৰণ কৰিম এই পূৰণবিধ ইতিমধ্যে আমি এপিসোড নম্বৰ 31ত আলোচনা কৰিছিলো আমি তাত বেলেগ এটা পদ্ধতিৰে কৰিছো গতিকে আৰু এটা পদ্ধতি আছে সেই পদ্ধতি আমি ইয়াত দেখুৱাম এতিয়া তোমালোকে যিটো পদ্ধতি ভাল পোৱা সেই পদ্ধতিৰে কৰিবা 31 নম্বৰ এপিসোডৰ এটো আমি পুনৰ আলোচনা কৰিছো ইয়াত যমজ সংখ্যা দিয়া আছে 29 into 31 তাৰপিছত আছে 59 into 61 তাৰপিছত আমি লৈছো 79 into 81 তাৰপিছত আমি লৈছো 129 into 131 আমি শেষত লৈছো 139 into 141 এইবিলাক যমজ সংখ্যা 29 into 31 মাজত কি নাই 30 নাই গতিকে এগুলা যমজ সংখ্যা হ'ল এতিয়া আমি সংখ্যা দুটালৈ লক্ষ্য কৰো 10 প্লেছত কি কি আছে 2 আছে 3 আছে 2 3 ইয়াত ডাঙৰ 3 গতিকে ডাঙৰটো আমি স্কোয়াৰ কৰিম 3 স্কোয়াৰ কিমান হ'ব 9 3 স্কোয়াৰ 9 হ'ল আমি 1 কমাই দিম 1 -1 কৰি দিম 8 হ'ল তাৰপিছত আমি 99 লিখি দিলো ওপৰত যেনেকৈ আমি 24 লিখিছো ইয়াতো আমি 99 লিখিছো পদ্ধতি একে হ'ল নহয় জানো পুনৰ কৈ দিছো 10 প্লাছত 2 আৰু 3 আছে ডাঙৰ 3 গতিকে 3 টো আমি স্কোয়াৰ কৰিলো 3 স্কোয়াৰ 9 পাই আমি 1 মাইনাস কৰিলো 8 হ'ল 8 লিখিলো তাৰপিছত 99 লিখি দিলো গতিকে পূৰণ ফল হ'ল 899 তাৰপিছত আহিছো 59 into 61 10 প্লাছত 5 আৰু 6 আছে ডাঙৰ 6 গতিকে 6 ৰ স্কোয়াৰ কৰিলে 36 আমি 1 মাইনাস কৰি দিম 35 তাৰপিছত আমি কি লিখি দিম ইতিমধ্যে কলো আমি 99 লিখি দিম গতিকে 59 into 61 এই দুটা যমজ সংখ্যাৰ পূৰণফল হ'ল 3599 তাৰপিছত 79 into 81 10 প্লাছত 7 আৰু 8 আছে ডাঙৰ 8 ৰ স্কোয়াৰ কৰিলে 64 1 মাইনাস কৰিলে 63 আমি 63 বহালো কাষত আমি কি বহাই দিম 99 গতিকে পূৰণফল আমি পালো 6399 তাৰপিছত আমি 129 into 131 100 আৰু 10 প্লেছে সংখ্যাটো গঠন কৰিছে 12 এফালে 100 প্লাস 10 প্লাস 13 এফালে 12 এফালে 13 এটা আমি 13 ৰ স্কোয়াৰ কৰিম 13 এর স্কোয়াৰ হ'ল 169 1 মাইনাস কৰি দিম 160 আমি কাষত কি লিখি দিম তোমালোকে গম পালাই 99 নহয় জানো এতিয়া আমি পালো 16899 এতিয়া আমি শেষত ওলাইছো 139 into 141 এফালে আছে 13 এফালে আছে 14 টো ডাঙৰ গতিকে 14 আমি স্কোয়াৰ কৰিম নহয় জানো আমি কি কৰিম 14 ৰ স্কোয়াৰ কৰিম 14 স্কোয়াৰ কৰিলে কিমান পাম 196 পাম
আমি কি কৰিব লাগিব 1 মাইনাছ কৰিব লাগিব তেতিয়াহ'লে আমি পাম 195 আমি কিমান পাম 195 তাৰ কাষত আমি কি লিখি দিম 99 এতিয়া আমি পালো 139 into 141 equal to 19,599 দেখিছেনে বাৰু কিমান সহজতে অংকবিলাক পূৰণ কৰিব পাৰিছো গতিকে এইবিলাক তোমালোকে চাবা তেতিয়া ভালেখিনি ক্ষেত্ৰত সহায় হ'ব আজিলৈ ইমানে নমস্কাৰ